গড়েশ্বৰ অঞ্চলৰ উন্নয়নৰ কাৰণে আমি বহুতখিনি চিন্তা চৰ্চা কৰিছোঁ আৰু যোৱা কেইদিনমান আগত MCLA ডাঙৰীয়া কোৱা হিচাপে ইয়াত আমি 5 কোটি টকাৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। কলেজৰ উন্নতিকৰণ, স্কুলবিলাকৰ উন্নতিকৰণৰ কামবিলাক চলি আছে, ৰাস্তা ঘাটৰ উন্নতিকৰণৰ কাম চলি আছে। গড়েশ্বৰ তামোলপুৰ সংযোজন যিটো পথ আছে তাত মানে পুনৰ পুথিমাৰীত আৰু এটা দলং নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ ইতিমধ্যে দিয়া হৈছে, সেইটোও মই অতি শীঘ্ৰে নিৰ্মাণ হ'ব বুলি আশা কৰিছোঁ। এতিয়াৰ অঞ্চলত লাহে লাহে শান্তিটো স্থায়ী হ'বলৈ ধৰিছে। গতিকে এনেকুৱা এটা সময়ত আমি যিটো ভাবিছোঁ যে আমাৰ যিবিলাক এজেণ্ডা আছিলে যে শান্তি স্থাপন কৰাৰ পিছত ইয়াৰ শিক্ষা দীক্ষা অৰ্থনীতি সকলো আগুৱাই লৈ যাব লাগে, এই দিশত আজি কাম কৰিবলৈ আমি সক্ষম হৈছোঁ। আজি গড়েশ্বৰ সমষ্টিত আমাৰ গড়েশ্বৰ ব্লক কমিটিয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন দলৰ কিছুমান ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিবলৈ আহিছে আৰু তেখেতসকলে এই যোগদান কাৰ্যসূচী আজি ৰূপায়ণ কৰিছে। ইয়াত আহিবলৈ পাই মই দেখিছোঁ যে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল আহিছে আৰু আমি উৎসাহিত হৈছোঁ। কাৰণটো হৈছে UPPL 2015 চনত যিটো এটা চিন্তা লৈ পেলাই এটা ৰাজনৈতিক দল হিচাপে গঠন কৰিছে আৰু ৰাইজৰ মাজত আহিছিলে, সেই উদ্দেশ্যটো আজি সফল হোৱা দেখিবলৈ পাইছোঁ। সেই সময়ত UG ব্ৰহ্ম ডাঙৰীয়াই UPPLক জন্ম দিছিলে BTR অঞ্চলত স্থায়ীভাৱে নিৰাপত্তা অনাৰ কাৰণে। হত্যা হিংসাৰ পৰিৱেশবিলাক পৰিৱৰ্তন কৰি সকলো জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় গঢ়াৰ এটা চিন্তা লৈ UPPL দলটো তেখেতে গঠন কৰিছিলে। আৰু আজি কিছুমান বছৰৰ পিছত আমি দেখিবলৈ পালোঁ সঁচাকৈ বিভিন্ন জাতি জনগোষ্ঠী সকলো আজি UPPL দলত আহিছে আৰু BTR অঞ্চলত লাহে লাহে শান্তিটো স্থায়ী হ'বলৈ ধৰিছে। গতিকে এনেকুৱা এটা সময়ত আমি যিটো ভাবিছোঁ যে আমাৰ যিবিলাক এজেণ্ডা আছিলে যে শান্তি স্থাপন কৰাৰ পিছত ইয়াৰ শিক্ষা দীক্ষা অৰ্থনীতি সকলো আগুৱাই লৈ যাব লাগে, এই দিশত আজি কাম কৰিবলৈ আমি সক্ষম হৈছোঁ। গতিকে আজি বতৰ বহুত গৰম, আপোনালোকেও বহুত কষ্ট কৰি আছে। মই পিছত এটা বিষয়ৰ ওপৰত ভালকৈ ক'ম। মূলতঃ গড়েশ্বৰ অঞ্চলৰ উন্নয়নৰ কাৰণে আমি বহুতখিনি চিন্তা চৰ্চা কৰিছোঁ আৰু যোৱা কেইদিনমান আগত MCLA ডাঙৰীয়া কোৱা হিচাপে ইয়াত আমি 5 কোটি টকাৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। কলেজৰ উন্নতিকৰণ, স্কুলবিলাকৰ উন্নতিকৰণৰ কামবিলাক চলি আছে, ৰাস্তা ঘাটৰ উন্নতিকৰণৰ কাম চলি আছে। গড়েশ্বৰ তামোলপুৰ সংযোজন যিটো পথ আছে তাত মানে পুনৰ পুথিমাৰীত আৰু এটা দলং নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ ইতিমধ্যে দিয়া হৈছে, সেইটোও মই অতি শীঘ্ৰে নিৰ্মাণ হ'ব বুলি আশা কৰিছোঁ।